হেল্ল' গাইজ গুড মৰ্ণিং। আজি এনেকৈ ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ। আজি যিহে কাম ঘৰত ৰাতিপুৱাৰ পৰা। কণী পাত্তা আনিছিলে, 3 দিনমান হ'ল। ফ্ৰিজত যিমানখিনি পাৰোঁ ভৰাই থওঁ, তাৰপিছত বাকী যিকেইটা থাকে এনেকৈ ৰাখি থ'ম। তাৰে 4টা গ'লেই বাৰু, 4টা যোৱাকালি খাইছিলোঁ। এইখিনি ভৰাই লওঁ। ইয়াত ভৰোৱা হৈ গ'ল আৰু বাকীকেইটা ইয়াতে ৰাখি থ'ম। কণীটো ডেইলি লাগে আমাক, কাৰণ আমি নাখাওঁ বাৰু ডেইলি। ল'ৰাটো জিমলৈ গৈ থাকে, তাক আহি দুটা বইল কৰি দিব লাগে অহাৰ পাছত। সম্পূৰ্ণ ভৰোৱা হৈ গ'ল। ল'ৰা এটাই কামত লাগি আছে, মাজে মাজে কৰে ঘৰৰ কাম আহি। ঘৰৰ বন চাফা কৰি আছে আৰু তাক কাম এটাত লগাইছোঁ। এতিয়া বনখিনি চাফা কৰা হৈ গ'ল বাৰু। এতিয়া টেপৰ পাৰটো চাফা কৰিবলৈ দিছোঁ। ছাপ্লাই পানী আহে, সেই ছাপ্লাই পানী সেইখিনিলৈ জেগাত যোৱা নহয়েই। বহুদিন শেলুৱৈ পৰি আছে, যিহে বৰষুণ, সেইকাৰণে ভাবিলোঁ তাক সেইটো চাফা কৰিবলৈ দিওঁ। তলটো পাকাখিনি শেলুৱৈখিনি সি চাফা কৰি আছে ঘঁহি। তাৰ কাৰণে এতিয়া মই চাহ বনাওঁ, চাহটো দি লওঁ। দেখাম বাৰু তাকো সি কি কৰি আছে। সি বৰ লাজুকা, মনে মনে ভিডিঅ' কৰিছোঁ, সি গমেই পোৱা নাই। আচলতে এই টেপৰ পাৰটো আমি তেনেকৈ এফালে অহা যোৱা নকৰোঁৱেই, একেবাৰে পাছৰ ছাইডে পৰে। ছাপ্লাই পানী বৰ্তমান বন্ধ হৈ আছে, সেইকাৰণে চাফা কৰি থৈছোঁ। তাক চাহ দিলোঁ আৰু ধুনীয়াকৈ আমি নাথাকিলেও সি ধুনীয়াকৈ কামখিনি কৰে। বহুত দিনৰ পৰা সি মাজে মাজে আমাৰ ইয়ালৈ আহে, কৰেহি বাৰু। সেইকাৰণে একো প্ৰব্লেম নাই আৰু কামখিনিও তাৰ এনেকুৱা চাফা, মানুহ লাগি থাকিব নালাগে বাৰু। মানুহজন ৰাতিপুৱাই 6টাতে গ'ল ডিউটিলৈ, দেৰিকৈ আহিব। আৰু এতিয়া মই ভাত বনাওঁ, কাৰণ সোনকালে ভাতটো বনাব লাগে, তাকো খুৱাই মেলি থৈ যাব লাগে। মই এফালে যাওঁ, এফালে মানে আজি আছে ল'ৰাৰ ADP কলেজত এডমিশ্যন। মেৰিট লিষ্টখন পৰহি ওলাইছিলে, সেইকাৰণে আজি এডমিশ্যনৰ ডেট দিছে, এদিনেই দিছে। গতিকে এডমিশ্যনৰ কাৰণে যাম। সি নাযায়, তাৰ গাটো অকণমান ভাল নহয়, ময়ে যাব লাগিব। আৰু ভাতটো বনাই লওঁ, কাম কৰা ল'ৰাটোকো ভাতটো খুৱাই মেলি থৈ যাব লাগিব। সিও যাবগৈ বাৰু। 12:30 এটামান বাজিব, কাৰণ 500 ষ্টুডেণ্ট আছে ছায়েন্সৰ। গতিকে তাৰ 2:30 চিৰিয়েল নাম্বাৰত পৰিছে। গতিকে 1:30-2টামানত গ'লেও হৈ যাব, সন্ধিয়ালৈকে এডমিশ্যন চলি থাকিব। আচলতে নগাঁও কলেজ আৰু ADP কলেজত ফৰ্ম ফিল আপ কৰিছিলোঁ। ADP কলেজত আগতীয়াকৈ মেৰিট লিষ্টখন ওলাইছে। নগাঁও কলেজত 13 তাৰিখে ওলাব, কাৰণ CBSE ৰিজাল্ট দিয়া নাই যিহেতুকে, সেইকাৰণে আৰু CBSE আছিলে। 11 আৰু 12টো মই মেট্ৰিক্সত দিলোঁ। সি KVতে পঢ়া আছিলে, ছোৱালীও KVৰ পৰাই মেট্ৰিক দিছে। তাকে কমিউনিটি পোষ্ট এটাত দিছিলোঁ তাৰ ৰিজাল্টৰ কথা। আপোনালোকে হয়তো বহুতে গম পাইছে আৰু বহুতে গম পোৱা নাই। সি ফাৰ্ষ্ট ডিভিজন পালে ছায়েন্সৰ। তাকে এডমিশ্যনটো দিংগৈ আজি BSCত। বি ফাৰ্ম কৰিম বুলি কৈছিলে, কিন্তু বি ফাৰ্মটো ইয়াত গভৰ্ণমেণ্টটোত চিটৰ কাৰণে আগতীয়াকৈ হেৰি কৰা নগ'লে বাৰু। তাকে BSCটো কৰি থাকক, লগতে ডক্টৰৰ কাৰণে এণ্ট্ৰেঞ্চবোৰ দি থাকক আৰু পালে ডক্টৰ লাইনতে যোৱা কথা ভাবিছে আৰু। তাৰপিছত বায়'লজিত সি মেজৰ ল'ব। ADPত আছে, সেইকাৰণে যদি তাত চিটটো বায়'লজিত থকাৰ কাৰণে তাত এডমিশ্যনটো লওঁ। আৰু যদি নগাঁও কলেজত বায়'লজিত চিটটো পাই যায়, গতিকে নগাঁও কলেজলৈ তাতো এডমিশ্যনটো দিম। চাই লওঁ বাৰু। নগাঁও কলেজত দিলে মানে ওচৰতে হয়, কিন্তু বায়'লজিত চিট পোৱাটোহে কথা আৰু। চিটটো নাপালে ADPতে ৰাখিম আৰু। চাই থাকিব ভিডিঅ'টো। এটা চাটনি বনাইছোঁ, কাচকলৰ বাকলি, সিজোৱা বাকলিটোৰ এয়া চাটনি। মিক্সাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। আদা আৰু নহৰু অকণমান দিছোঁ, কিন্তু খাবলৈ বহুত টেষ্টি হয়। আজিহে প্ৰথম খাম। গৰম যিহে পৰিছে, আজি মাটি দালি খাবলৈ মন গ'ল। সেয়ে মাটি দালি তিয়াই ৰাখিছিলোঁ ৰাতিপুৱা, বিলাহীৰ সৈতে বনাইছোঁ। এফালে চিকেন অকণমান আছিলে ৰাতিৰে, গ্ৰেভিকৈ বনাই লৈছোঁ এতিয়া। আৰু ৰাতিপুৱা ৰুটিৰ লগত খোৱা অলপমান চব্জি আছিলে, ল'ৰাটোকে দিম, কাম কৰি থকা ল'ৰাটোকে চব্জিকণ। এয়াই আছিলে আমাৰ আজিৰ দুপৰীয়া সাজ। আপোনালোককো দেখাই দিলোঁ।
অলপো খেলুৱৈ নোহোৱাকৈ সি চাফা কৰি ভাত খাই গ'লগৈ। এতিয়া মই ওলাংগৈ, আহিহে মোৰ ভাত খোৱা হ'ব। তাতেই আপোনালোকক একেবাৰে লগ পাম। আহি পাই গ'লোহি এডিপি কলেজৰ কেম্পাছটোৰ ভিতৰত সোমাই কিবা এটা ভাল লাগি গ'ল। আগত এবাৰ আহিছিলোঁ কলেজখনলৈ, 3 বছৰমানৰ আগতে আমাৰ KVৰ এনুৱেল ফাংচন ইয়াতে অডিটৰিয়ামত পাতিছিলে, তাকে চাবলৈ আহিছিলোঁ। বিৰাটেই ডাঙৰ এটা কেম্পাছ। এইটোৱে হৈছে অডিটৰিয়াম। ইয়াৰ ভিতৰতে এডমিশ্যন চলি আছে। পেৰেণ্টছসকল আৰু ষ্টুডেণ্টসকল ইয়াতেই আছে। Serial number 90, Jishnu Bordoloi, total mark 376. Serial number 91, Ankita Loskor, total mark 376. Serial number 92, Vibhuti Soikia, total mark 375. এডমিশ্যন লৈ আহিলোঁ। এতিয়া ঘৰলৈ যাওঁ, বহুত দেৰি হৈ গ'ল, 3টা বাজি গ'ল। মাজতে চাহ একাপো খাই ল'লোঁ কেণ্টিনত বাৰু। এতিয়া ঘৰলৈ গৈ থাকোঁ। হেল্ল', গুড ইভিনিং ফ্ৰেণ্ডছ। এতিয়া ইভিনিং 6টা বাজিছে। আজি দিনত ঠিকছে শুলোঁ। অথনি ল'ৰা কলেজত এডমিশ্যন দি আহি ভাত পানী খাই ঠিকছে শোৱা গ'ল আৰু। এতিয়া 6টা বাজিছে, যাবলৈ ওলাইছোঁ ছোৱালীৰ কাৰণে এটা ফোন কিনিবলৈ, মোবাইল ফোন। তাই এইটো ছেমছাং J7 এইটো চলাই আছিলে, পুৰণাও হৈছে ফোনটো। ভাবিলোঁ এটা নতুন কিনি দিওঁ, তাকে ওলাই মেলি ৰেডি হৈছোঁ। চাই থাকিব, দোকানত গৈ লগ পাম। মানুহজন আৰু ল'ৰা ছোৱালী দুটাই মোবাইল চোৱাত ব্যস্ত হৈ আছে। মই মোবাইলৰ বিষয়ে ইমান নাজানো। এয়া আমি এইটো ল'লোঁ, ভিভ'। তুমি কৈ দিয়াচোন ইয়াত কি কি ৰেম কিমান চবখিনি কৈ দিয়া। ভিভ'ৰ Y75 হয়। আপোনাৰ ইয়াত 8GB ৰেম দিয়া আছে, লগত 4GB এক্সটেণ্ডেড ৰেম আছে, লগত 128GB ষ্ট'ৰেজ দিয়া থাকিব। এইটোতো আপোনাৰ ডিছপ্লে ফিংগাৰপ্ৰিণ্ট হ'ব, এমোলেড ডিছপ্লে দিয়া আছে। বেক চাইডটো ফ্ৰণ্ট চাইড, এইটো আপোনাৰ ডিছপ্লে ফিংগাৰপ্ৰিণ্ট হ'ব, ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট। আপোনাৰ ফ্ৰণ্ট কেমেৰাটো ইয়াত দিয়া আছে, 44 ৱাটৰ ফ্ৰণ্ট কেমেৰাটো পাব ইয়াত। আৰু আপোনাৰ চাৰ্জিংটো 44 ৱাটৰ ফ্লেছ চাৰ্জিং পাব। ফ্ৰণ্ট কেমেৰাটো আপুনি 44 মেগাপিক্সেলৰ পাব। বেকত ট্ৰিপল কেমেৰা দিয়া আছে, 50 মেগাপিক্সেল, 8 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেল। আৰু ইয়াত যিটো প্ৰচেছৰ ধুনীয়া প্ৰচেছৰ দিয়া আছে, MediaTek D96। এইটো আপুনি গোটেইখিনি ইয়াত গ'লে আপুনি চাব পাৰিব ছেটিংছত গ'লে। ছেম মোবাইল মোৰ মানুহজনেও ইউজ কৰি আছে। আপোনালোকে কমেণ্ট কৰি ক'বচোন কেনেকুৱা মোবাইলটো, কিন্তু আমি বিশেষ বেয়া পোৱা নাই। আজিৰ ভিডিঅ'টো আছিল ইমানেই। কেনে পালে কমেণ্ট কৰি জনাব। আৰু যিসকল মোৰ এই ভিডিঅ'টোত ফাৰ্ষ্ট ভিউৱাৰ, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত যিটো বেল আছে এবাৰ টাচ কৰি অল কৰি ৰাখিব, তেতিয়াহে আহিব লগা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমেই পাই থাকিব। ধন্যবাদ।